স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আজি ব্লগটো মানে অলপ বেলেগ হ'ব, কাৰণ ওচৰতে আজি ভাওনা এখন আছে, তো ভাওনাখন চাবলৈ যাম, নিসিংহ অৱতাৰ। তেন্তে তাৰ কিছুমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। তেন্তে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মোৰ লগত আজি যাব হাই ফ্ৰেণ্ড, মোৰ নাম অংকুৰ দত্ত। আপোনালোকে এই ভিডিঅ'টো চাব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। আপুনি এক পূৰ্ণ অৱতাৰী পুৰুষ ৰূপ ধাৰণ নকৰিলে বসুমতীয়েও পাপ সাগৰৰ পৰা উদ্ধাৰ নকৰে। প্ৰভু, এয়া মোৰ বিনম্ৰ যাওঁ মই সৃষ্টিৰ কৰ্তব্যৰ বৈকুণ্ঠৰ পাৰিঘৰ আমি জয় আৰু বিজয় যিজনাৰ চৰণ দৰ্শন লভিবৰ বাবে নাগ নৰ যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে এনেহেন দেৱতাৰ চৰণ বন্দনা নিজে নিজে আমিও কৰিব পাৰিছোঁ। কোৱা দাদা, আমাৰ দৰে ভাগ্যৱান আছে জানো কোনোবাই বিশ্বব্ৰহ্মাণ্ডত? সঁচাকৈয়ে ভাই, আমাৰ নিচিনা ভাগ্যৱান নাই এই বিশ্বব্ৰহ্মাণ্ডত। তথাপিও কোৱা দাদা, মৌন হৈ ৰলা কিয়? দাদা, কিবা হয়তো দেখুৱা যে বিঘটিত বৰন্ত ভাই, বুজাব পৰা নাই মনবোৰ কিয় বাৰু আজি হৈছে চঞ্চল। কোনোবাই যেন সুন্দৰ পৰা কয় জয় বিজয়। অতি শীঘ্ৰে শেষ হ'ব নহ'ল দুখৰ জীৱন। হৈ বৈকুণ্ঠ নিবাস ভুঞ্জিব লাগিব আমি দুয়ো জান্ত নামে। দাদা, বিশ্বতেই নহ'ব চঞ্চল। দেৱতাৰ আশীৰ্বাদ শিৰপাতি লৈ আশ্ৰয় লভিছোঁও পৰমাত্মা কৃপাময়ৰ চৰণ তেনেস্থলত দ্বাৰা অবামতে কিয় বাৰু চিন্তাম্বিত হৈ অমংগল কৰিছে কাম? কাৰ অনুমতি লৈ প্ৰৱেশ কৰিছে বৈকুণ্ঠ নামত?
নাপালে অনুমতি কবুল নোৱাৰো এদিন ইমান সহজ তাৰোপৰি এনেদৰে উলংগ বেঠে কলা অফিচত যাব বহুত পাহৰ 해도하라기 অনুমতির নাই প্রয়োজন শ্রীহরির ডাকামি খেয়ে হিঘেব দেরি দিয়া যাওয়ানি বিষ্ণুরা গায়ে নকরিবা বৈষ্ণব ক্ষমা বৈষ্ণৱ দাদা বৈষ্ণৱ শুনা হেৰা উলংগ বালক এনেদৰে বিবস্ত্ৰ বেশেৰে অহা নাই কাহানি ভকত বৈষ্ণৱ ভগৱত দৰ্শনৰ বাবে বালকক পরমা সুন্দরী ধরিত্রী পরমা সুন্দরী ধরিত্রী পত্নী রূপে পাগল হতে সিঁড়ি গভীর শ্রী জীবন্ত করেছে
দেৱী